নমস্কাৰ, হাই হেল্ল', মই ৰূপম ৰাজবংশী। আজি মই আপোনালোকক দেখুৱাম যে গাহৰি ফাৰ্মখন কেনে চাফা কৰি ৰাখিব পাৰি। এতিয়া মোৰ হিমচিয়াৰৰ গাহৰি হয়, এতিয়া মই সিহঁতক চাফা কৰি দিম। সিহঁতে মানে কি হ'ল, বেছি লেতেৰা ৰাখিলে মানে গাহৰিকেইটা বেমাৰৰো সন্মুখীন হ'ব পাৰে। চাফাকৈ ৰখাটো নিজৰে ভাল। যেনেকৈ আপোনালোকে ঘৰখন চাফাকৈ ৰাখি গাহৰিখন মানে সেনেকৈ সদায় চাফা কৰিলে বেছি ভাল হয়। সিহঁতৰো বেছি অসুবিধা নাপায় তেতিয়া। লেতেৰা খাদ্যবিলাক নোখোৱাব আপোনালোকে। ধুনীয়াকৈ ৰুমটো চাফা কৰি মই দেখাই আছোঁ আপোনালোকক। মই পানী মাৰি আছোঁ। এতিয়া চাওক আপোনালোকে ফাৰ্মখন কি ধুনীয়া পৰিষ্কাৰ দেখা হৈছে। চাওক এনেকৈ চাফা কৰি দিব। ইপিনে মই ড্ৰেইন ৰাখিছোঁ পানী যোৱাকৈ, এনেকৈ ওলাই যায় পানীটো। সেই ৰুমটো মই এতিয়া চাফা কৰি দি আছোঁ আপোনালোকৰ আগতে। এনেকৈ চাফা কৰি ৰাখিলে মানে কি হয়, মাখি বা কিবা এইবিলাক বস্তু বেছি প্ৰব্লেম নিদিয়ে আপোনালোকক। নহ'লে মাখি এনেকুৱা হ'ব যে আপুনি থাকিব নোৱাৰিব। আৰু মাখি যিটো আপোনাৰ সেইটো আঁতৰাব পাৰি, এইটো দেখাই পাইছে আপোনালোকে। মই ব্লিচিং পাউডাৰ দিছোঁ গোটেই ৱালবিলাকত। এতিয়া মই সিহঁতক গোটেই চাফা কৰি আছোঁ। এতিয়া মই ফাৰ্মখন চাফা কৰি কিনে সিহঁতক মই খাদ্যটো দিছোঁ। এনেকৈ খাই আছে এতিয়া। এইকেইটা মোৰ লোকেল হয়, চাব পাৰে আপোনালোকে। এইটো ডাঙৰ হ'লে এইটো দানা খোৱা হ'ব। এতিয়া সৰু কাৰণে ইয়াতে পানী অকণমান ৰাখি দিছোঁ সিহঁতে খোৱাৰ কাৰণে। আৰু এইকেইটা মোৰ হিমচিয়াৰ হয়, হিমচিয়াৰকেইটাও ধুনীয়াকৈ দানা খাই আছে, চাব পাৰে। চাফা কৰি কিনে মানে খাদ্যটো দিলে কি ভাল হয়, সিহঁতে খোৱাত অসুবিধা নাপায়। নহ'লে কি কৰিব, সিহঁতে মানে পুৰণা খাদ্য যদি তাত থাকে মানে সিহঁতে খাব নিবিচাৰে। আপোনালোকে লাগিলে ট্ৰাই কৰিব। মই যিখিনি মানে পাইছোঁ সেইখিনি আপোনালোকক জনাইছোঁ।